নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল মুম্বাই ইণ্ডিয়ান্স আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত মেচখনৰ জৰিয়তে IPLত অভিষেক ঘটিল অৰ্জুন তেণ্ডুলকাৰৰ তেওঁ অভিষেকৰ লগে লগে IPLত খেলিলে দুই প্ৰজন্মই একেটা পৰিয়ালৰ একাধিকজনে IPL খেলা নজিৰ অৱশ্যে ইতিমধ্যে গঢ়ি থৈছে 2008 চনৰ পৰা 2013 চনলৈ মুম্বাই ইণ্ডিয়ান্সৰ হৈ IPL খেলিছিল শচীন তেণ্ডুলকাৰে IPLত মুঠ 800খন মেচ খেলিছিল প্ৰাক্তন অধিনায়কগৰাকীয়ে আজি তেওঁ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে IPL খেলিলে পিতৃ আৰু পুত্ৰই প্ৰথমবাৰৰ বাবে IPL খেলি নতুন অভিলেখ স্থাপন কৰিলে ইয়াৰ ফলত খেলপথাৰ নমাৰ লগে লগে IPLত নতুন নজিৰ গঢ়িলে 23 বছৰীয়া বাঁহতীয়া বলাৰগৰাকীয়ে দুই ভাতৃ IPL খেলা একাধিক কৃতিত্ব আছে ইৰফান পাঠান আৰু ইউসুফ পাঠানৰ উপৰি হাৰ্দিক পাণ্ডিয়া আৰু কুণাল পাণ্ডেও IPL খেলিছে ইয়াৰ উপৰি মাৰ্কুছ জনছন আৰু ডুবান জনছনে IPL খেলিছে যদিও পিতৃ পুত্ৰই IPL খেলাৰ নজিৰ ইয়াৰ আগতে নাছিল উল্লেখযোগ্য যে 2021 চনৰ পৰা মুম্বাই ইণ্ডিয়ান্সত আছে যদিও এই পৰ্যন্ত খেলাৰ সুযোগ পোৱা নাছিল অৰ্জুনে অৱশেষত আজি তেওঁ IPL খেলাৰ সপোন পূৰ্ণ হ'ল বন্ধুসকল ভিডিঅ' চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব অনাগত দিনসমূহত IPLৰ বিভিন্ন বাবাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈ ধন্যবাদ জয় অসম